Hello, welcome back to my videos. আশা কৰোঁ সকলোৱে ভালে আছে। এইটো হ'ল স্যাটাৰডেৰ ভিডিঅ' ক্লিপ। আপলোড কৰোঁতে অকণ দেৰিকৈ আপলোড কৰিছোঁ। কিয় দেৰি হ'ল কৈ আছোঁ। তো স্যাটাৰডে দিনাখন ভাবিলোঁ অলপ ওলাই যাওঁ, ফুৰি আহোঁগৈ। ইমান দিন ঘৰতে সোমাই আছিলোঁ আৰু গৰম বন্ধ বুলিবলৈতো একোৱেই নাই। ইণ্টাৰ্ণশ্বিপটো চলিয়ে আছে, আকৌ ৱৰ্ক ফ্ৰম হোম আপোনালোকেতো জানেই। তো সেইদিনাখন মানে ফুৰিব গৈ আহি মোৰ মাথাৰ বিষ। তো মাথাৰ বিষত মই ভিডিঅ' এডিট কৰিব নোৱাৰিলোঁ, সেইকাৰণে আপলোড কৰাও নাই। চ' এতিয়া ফাইনেলি মোৰ বেমাৰ ঠিক হৈ গ'ল, মাথাৰ বিষটো কমিল, সেইকাৰণে ধুনীয়াকৈ এডিট কৰি আপলোড কৰিছোঁ গাইজ। চ' মই গৈছিলোঁ এখন পাৰ্কত, মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। দেখিছেনে ইমান সোপা ভিৰ আৰু ইমান গৰমত মানুহবিলাকে যে ওলাই আহিছে দেখি কিবা ভাল লাগি গ'ল। তো লাইনত থাকি আইচক্ৰীম খালোঁ আৰু ভিউ চাওকচোন, ইমান ধুনীয়া লাগিছে পাৰ্কখন। চাৰিওফালে আছিল গ্ৰীনাৰী। আগতেও আহিছোঁ মই, মানে যেতিয়া অ'পেনিং হৈছিল তেতিয়া আহিছোঁ, তাৰ পৰা অহাই নাছিলোঁ। আৰু গৈ পাই বহুত ভালো লাগিলে। আৰু ইমান গৰম গাইজ, কি যে ক'ব, ঘৰতো শান্তি নাই, বাহিৰতো শান্তি নাই। চ' আমি ইয়াৰ পৰা ওলাই কিবা এটা খালোঁ আৰু ইমান গৰমতে ভিডিঅ' ক্লিপ ল'ব পৰা নাই গাইজ। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই।